হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি বতৰটো ধুনীয়া, একদম বতাহ দি আছে, বেছি ৰ'দ দিয়া নাই। আৰু আজি আমি ইয়াতে আৰু কি বুলি কয়, মোৰ লগত ল'ৰা আছে, আমি সাতজন ল'ৰা আছোঁ। এটি মই য'ত থাকোঁ তাৰে ল'ৰাবিলাক, আৰু বিজুলীবাৰীত আছে, আমাৰ গৰৈমাৰাত আছে, দেখিলেই গম পাব। বাকী যিয়ে হওক, আজি আমি ৰুটি আৰু মাংস খাম। আৰু এতিয়া আহু বনাই আছে, ময়ো বনাম, মই মাংসটো বনাম আৰু আহু ৰুটি বনাব। আজি চাওঁ আজি কেনেকুৱা হয় পায়। আটা মাৰি আছে এই আশীৰ্বাদ আটা ৰাখিছিল। আশীৰ্বাদ আটা আমাৰ 2 কেজি, আমি মানুহ কেইজন 7জন। আৰু এয়া পিচ কাটি আছে। সেই দুদু, কি খবৰ? আজি কেনে হ'ব? আজি কেনেকুৱা হ'ব? আজি বতৰটো ভাল। এতিয়া আমি চৌকা পাতি লৈছোঁ। এতিয়া দুদুই মাংসটো অপেনিং কৰি আছে। এয়া ব্ৰইলাৰ মাংস, বেলেগ মাংস অনা নাই বাৰু। আৰু ঔদি খাম আজি, ঔদি ব্ৰইলাৰ মাংস। কোনে কোনে খাই পাইছে কমেণ্ট কৰিব। আজি টেষ্টটো অলপ বেলেগ হ'ব। মাংস চাই লওক, ধুনীয়া ৰাইচ, 2 কেজি আছে পূৰা। আমি 7জন মানুহ হৈ যাব বঢ়িয়া। এতিয়া আমি ব্ৰইলাৰ মাংস ধুই আছোঁ এই দমকলত। আজি ফাৰ্ষ্ট টাইম মই মানে খানা খোৱাৰ ব্লগ বনাইছোঁ। কেনেকুৱা হয় চাব ক'ব, হয়নে? একদম মানে টেষ্টটো একদম নোহোৱা কৰি দিব লাগিব। মাংস দি পাইছা না কোনোবা দিনা? নাই আগতে ঘৰত মায়ে ধুইছিল, এতিয়া মই ধুব লগা হৈছিল। আজি বিলাই, আজি মাংস, আজি মানে ধুই আছে। এই শিকি থাকিব লাগে, বিয়া পাতলি সময়ত চব কৰিব লাগে। বিয়া পাতলি কাৰণে তিৰিটো কমচে কম ধুই দিব পাৰিবি, মানে সহায় কৰি দিব পাৰিবি, হয় না নাই? আৰু এটা আমাৰ আছে ৰুটি বানি আছে, সিয়া খুদৰ আৰু ধুনীয়া এনেকুৱা আৰু সৰু কৰিব লাগিব অলপমান। এইটো ষ্টাইলত ৰুটিটো হ'ব। আৰু এতিয়া আমাৰ বনাই আছে আশীৰ্বাদ আটাই দি, কেনেকুৱা হয় নাজানো। আৰু পিঁয়াজ চিয়াজ গোটা আছে, জুই ধৰিব লগা আছে, আমি জুই ধৰোঁ। মাংসটো ধুই আছে, মাংসটো ধোৱাৰ পিছত আমি সেই কৰোঁ। এতিয়া পূৰা বনাই আছে। এতিয়া আমি অলপ কাম কৰোঁ, ভিডিঅ' বনালেতো নহ'ব, হয় না? আমাৰ মালিক কিন্তু দেই, খানাৰ মালিক। তো গাইজ, এতিয়া আমি জুই ধৰিলোঁ, একদম মানে চকু জুই অৱস্থা নাই। এতিয়া মই ব্ৰইলাৰ মাংসটো বনাম বঢ়িয়া কৰি। আৰু আমাৰ ৰুটি বনাই আছে, কামত লাগি দিছোঁ আমি চবকে। আৰু বাকী দুটা আহিব, ল'ৰাবিলাক আহি আছে। এতিয়া কেনেকুৱা হয় ব্লগটো ভিডিঅ' চাই থাকক। এয়া আমি তেল গৰম হৈছে না, আমি টেষ্টিং কৰি আছোঁ ৰুটিটো কেনেকুৱা বনাইছে। আজি প্ৰথম যিহেতু বনাইছে, আমি ৰুটিটো মানে এখন আমি কৰি চাই লওঁ কেনেকুৱা হয়, তাৰপিছত আমি বনাম। এতিয়া এইটো গৰম হোৱা নাই, তাৰমানে গৰম হ'ব, টাইম লাগিছে। শব্দ উঠা নাই আকৌ, কাৰণ জুয়ে নাই, বাটা মাৰি আছে। এই আমাৰ তেলটো গৰম হৈছে। এতিয়া আমি পিঁয়াজ দিম। এতিয়া পিঁয়াজ চাম অলপ ৰাখি দিছোঁ, পিঁয়াজ খাবৰ কাৰণে। এতিয়া মাৰিলোঁ, এয়া পূৰা ধুনীয়া কৰি পিঁয়াজটো পূৰা ভাজি আছোঁ, একদম কালাৰ নোহোৱা লাগিব, কালাৰ হ'ব লাগিব, তেতিয়া ভাল হ'ব। তেল দিকে আজিকালি দিব লাগে বৰ্তমান। চাম পূৰা একদম জুইটো ধুনীয়া উঠিছে, গৰমটো অলপ কমি। এতিয়া মানে অলপমান সিফালে ৰুটি বনাব মানুহ বিশেষে টেষ্টিংটো কেনেকুৱা হৈছে? টেষ্টিং কেনেকুৱা? এতিয়া আদা নহৰু পেষ্টটো, আৰু এইটো জিৰা এইটো গৰম মছলা, চিকেন মছলা, মিট মছলা গোটেইখিনি আছে। এতিয়া আমি ফাৰ্ষ্ট আদাটো দি লওঁ, আদাৰ মানে পেষ্টটো দি লওঁ। আমি আদাটো অনা নাই, কিনা আদা। এইটো দিলে মানে আদা নহৰু পেষ্টটো দি মানে আচলতে গোটাই লাগে, আমি এইটো নহ'লা ইমান খানা যিহেতু জিংকে পাইকে খাব লাগে। বেছি জুতিকৈ খালে মানে জুতি হ'বই এনেও। আৰু এতিয়া আমি নৰসিংহ পাত দিব লাগিব। এতিয়া আদা নহৰুটো দি ল'লোঁ, নহ'ব ঠিকে আছে, একদম ধুনীয়া। এতিয়া আমি পিঁয়াজটো ভজা হ'ল, এতিয়া আমি ব্ৰইলাৰ মাংসখিনি গোটেইখিনি দিওঁ। এতিয়া সানিব লাগিছিল, কিন্তু ইমান সানি থকা টাইম নাই। এতিয়া আমি এইটো মাৰি দিওঁ। টাইম ক্ষতি কৰিব মন নাই, খালি বনাব লাগে, হ'ব লাগে, খাব লাগে। পূৰা একদম জুইটো নুমি গ'ল আমাৰ। আমি আৰু চাইজত আহি থকা নাই আমি। আজি কিন্তু গাইজ খানা খোৱা বতৰ, খানা বৰষুণ দি আছে কোনকৈ, মানুহ নিচিকা বৰষুণ। এতিয়া মানে কি বনাই দিলোঁ। এতিয়া হালধি দিব লাগিব, নিমখ দিব লাগিব। আৰু ঔ দিম, কাৰণ ব্ৰইলাৰ মাংসত ঔ নেদেই, কাজিৰঙা দিয়ে। কিন্তু আমি কাজিৰঙা নাই, আমি ঔটেঙা দিম। আৰু একদম মানে মোক চকুত ধৰিছে একদম পূৰা। এতিয়া আমি ঔটো কাটি আনিলোঁ, এয়া দেখাবলৈ পাইছে ঔটো। এতিয়া বেছি দিয়া নাই বাৰু, এয়া কুটি দিম এতিয়া, মানে গম নোপোৱা কৰোঁ, একদম সৰু এতিয়া ঔটো কাটি আছোঁ। ঔটো ধুই আনিছোঁ বাৰু।
সৰু সৰু কাটি দিছোঁ একদম গম নোপোৱা কৰি একদম গম নাপায় গেলি যাব চব আপোনালোকেও খাই চাব কেনেকুৱা পায় ঔদি ব্ৰইলাৰ মাংস ঔদি ব্ৰইলাৰ মাংস আজি খাইছোঁ কেনেকুৱা হয় চাওঁ আমিও খাই পোৱা নাই আৰু আপোনালোকে খাই পাইছে নাজানো খাই না নাজানো আকৌ নাজানো কিন্তু আমি খাওঁ আৰু কেনেকুৱা লাগে লাইফত এয়া ধুনীয়াকৈ কাটি দিলোঁ আৰু এতিয়া আপোনাৰ নিমখটো দিব এতিয়া চিনিটো সিজিবৰ কাৰণে নিমখটো দিয়া যায় এতিয়া আমি মছলা চছলা দি আছোঁ আৰু এই মছলা এতিয়া লাৰি দিওঁ এয়া আমি ধুনীয়া কৰি একদম বঢ়িয়া কৰি জুই ধুনীয়াকৈ আছে জুইটো অলপ কমাই দিব লাগিব বাঢ়ি দিব লাগিব এতিয়া আমাৰ এইগিলা বনাই আছে কমচে কম 12 লাখ কমচে কম কিমানখান হৈছে বৰ্তমান বিকাশ 50 খান নাই বাৰু 40 খান মান আছে এয়া আমাৰ বনাই আছে পুৰা আৰু আমাৰ নতুন সদস্য আহিল চন্দন দাস নহয় চন্দন নাথ চহৰীয়া নেকি কি আছিল কলিতা চন্দন কলিতা এয়া চন্দন কলিতা আহিল আৰু আহিব আৰু আমি এতিয়া পানী এটা হেৰি কৰিব পাৰিছোঁ কমচে কম 60% হৈছে এইটো আমি আঞ্জাখন তাৰমানে অলপ গ্ৰেভি বনাম গ্ৰেভি এয়া আমাৰ লিখিবলৈ হৈছে এনেকুৱা টাইপৰ জোল পৰিব লাগিব আমাৰ ব্ৰইলাৰটো হ'ল এতিয়া আজৰাও পুৰা গ্ৰেভিতে হৈছে গ্ৰেভি বনাই নাকি আজৰাও এতিয়া আমি এইটো ধুই আনি এতিয়া আমি ৰুটি বনাম এতিয়া ৰুটি এতিয়া ধুই আনো বঢ়িয়া কৰি তুমি বহা মানুহ কাম নকৰা মানুহ আৰু এয়া অৰুণদা আমাৰ বেছ আমাৰ কিবা ক'ব নেকি আজি খানাৰ বিষয়ে খানাটো ধুনীয়া হৈছে ভাতৃ প্ৰতিম ৰাজীৱে ধুনীয়াকৈ এনেজ কৰিছে আমাৰ ফাৰ্মৰ এটা প্ৰাকৃতিক পৰিৱেশত বৰ ভাল লাগিল শাওনৰ বতৰ এই খানাটোত আজি বহুত কথা শিকিলোঁ ৰাজীৱ ভাইটিৰ পৰা অলপ মোবাইল সম্পৰ্কীয় ভাল লাগিল ধুনীয়া আঞ্জা এয়া মানে আছে পুৰা নাম তুমি কি ক'বা সেনে খানাটোৰ বিষয়ে আমি খানা খোৱা নাই খানাটো খোৱাৰ পিছত আৰু ক'ব লগা আছে ধুনীয়া হ'ব তাৰমানে এই আমি ৰুটি চুটি আনিলোঁ আমি গোটেই আমাৰ গেছবিলাক এইকেইটা এইটো আমাৰ অৰুণদা হয় এইটো আমাৰ পোৱালি গোলাঘাটৰ পোৱালি আৰু এয়া দৰঙৰ দুডু ইয়াৰ নাম আৰু এই আমাৰ নিগনি আৰু এয়া বিকাশ আৰু মইতো জানাই আপোনালোকে আৰু মোৰ পাছত আছে কাইজাৰা চিনি পাইছে দে চিনি পাব পাৰে এয়া মোৰ পাছত আছে চন্দন আৰু এতিয়া ধুনীয়াকৈ লাইন বিলাক বহি লৈছে আমি এতিয়া খাওঁ খানা এনেকুৱা ডিজাইন আমাৰ গোটেইবিলাক আমি যিহেতু ল'ৰা চেংৰা চলি আৰু এতিয়া আমি ৰুটি টেষ্ট কৰি আমি বাকীবিলাক টেষ্ট কৰিলে মই লাষ্টত কৰিলোঁ এতিয়া আমি চাওঁ কেনেকুৱা হৈছে যিহেতু আঞ্জাখন ময়ো বনাইছোঁ বোলে এই খাই দিলোঁ প্ৰথম এই মজা আঞ্জাখন ভাল হৈছে বাকী যিয়ে হওক ৰুটিখনো ভাল হৈছে যিহেতু আমি চেংৰা চলি বনাইছোঁ ৰুটি ডিজাইনটো এনেকুৱাই হ'ব আপোনালোকে যদি বনায় এনেকুৱাই হ'ব চবৰে হয় বাকী যিয়ে হওক ভিডিঅ'টো চাই থাকক আমি কেনেকৈ খাওঁ এইটো ক'ত পাম আৰ জে দিবি ডেন্স আহি যাব দে হোৱাটছআপত আহি যাব কেতিয়া আহি যাব এইটো পৰহি মানে আজি ডেট হ'ব খাই থাক কিমান খা কালি কৰিব কামখিনি আজিয়ে কৰিম এতিয়াই কৰিম যাই কালি আপলোড কৰিম পৰহি দি দিম মজা লাগিলে মানে ৰুটি মাংস মজা লাগিলে আমাৰ অৰুণালক ক'ব লাষ্টবাৰ কৈ দিওঁ লাষ্টৰখিনি এই ভাইটি ৰাজীৱ বৰপেটা ল'ৰা কৰ্মসূত্ৰে আমাৰ ইয়াতে আছে সকলোৰে লগত মিলি থাকে মাজে মাজে খানা খাওঁ আজিও ইয়াৰ ফাৰ্মতে ইয়াৰ কৰ্মস্থলীতে খানা এটা খালোঁ
বৰ ধুনীয়া লাগিল কিন্তু আজি খানাটো আনকমন আজি ৰুটি ৰুটি আৰু মাংস ৰুটি আৰু মাংস বেলেগ চালাড। একো নাই মজা ধুনীয়া লাগিল কেনেকুৱা ক'বই লাগিব আমাৰ এয়া খানা খোৱা আমাৰ বেষ্ট নিগনি বুলি কয় নাম নিগনি আমাৰ হাইষ্ট ডনেশ্যন দিয়া আমাৰ নিগনিয়ে হেৰা আমাৰ 200 টকা দিছে বাকী আমি চবে 100 টকা দিছোঁ মইতো দিয়াই নাই পইচা আমাৰ নিগনিয়ে মানে 200 টকা দিছে আমি খানা চানা খোৱা হ'ল একেবাৰে মই এতিয়া আহি আছোঁ আৰু যিটো ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যিহেতু মোৰ প্ৰথম মানে ব্লগটো হ'ল মানে কি খানা খোৱাৰ ভিডিঅ' ব্লগিং মই কৰা নাই আগে পিছে কেনেকুৱা হৈছে ক'ব বাৰু